আন এটা ভিডিঅ' লৈ আজি আমি যাবলৈ ওলাইছোঁ মৰাণ। তাতে আপোনালোকে কিনো ল'বলৈ যাওঁ তাকে আপোনালোকে চাই যাব। মানে আজি নিজৰ পইচাৰে মানে কিবা এটা ল'বলৈ গৈ আছোঁ। নিজৰ পইচা মানে ধৰি লওক নিজৰ কমনিয়ে আৰু মানে তাকে আপোনালোকে চাই যাব। কিনো ল'ম এতিয়া নকওঁ, ছাছপেঞ্চ হৈ যাব অলপ, তেতিয়াহে আপোনালোকে চাব। মানে মই গম পাইছোঁ এনেকুৱা কথাটো। তেতিয়ালৈকে আপোনালোকে চাই থাকক দেই। বৈগাঁও হাইস্কুল ৰাতিপুৱা টাইমত হেৰি ল'ৰা ছোৱালী নাথাকে। আমি সাতটা কিমান দিলোঁ, সাতটা কিমান হৈছে ন? এতিয়া আমি দেখিবলৈ পাইছোঁ মানে আজি ইমান সুখী যে, কিয়নো নিজৰ পইচাই কিবা এটা ল'বলৈ গ'লে মানে চবেই সুখী হ'বই। মানে কি হ'ল, মই অকলে বুলি নহয়, মানে চবেই সুখী হ'বই। কাৰণ নিজৰ পইচাই জীৱনত এটা কিবা এটা ল'বলৈ গৈ আছোঁ। চাই ল'ব কি ল'ম তাকে চাই ল'ব। ইমান ডাঙৰ বস্তু এটা ল'বলৈ নাযাওঁ বাৰু, তথাপিও নিজৰ বেগে লৈছোঁ যেতিয়া অকণমান নিজৰ সময় ন নাই যিটো এয়া আমি আহি ৰাজগড়ো পালোঁ। তেল ভাবোঁ নি তেল অকণমান ভৰাই লওঁ। পেট্ৰল 97, 104 এক্সট্ৰা প্ৰিমিয়াম বোলে। চিটিয়াই পুটান লাগিছে ন ভল্টেজটো ন? এই ৰাজগড়ত মৰাণত যাওঁতে আৰু তেল ডিপু আছে নাই ন? এইটো মৰাণ যাওঁতে আৰু তেল ডিপু আছে নাই? ৰিচিভ বেছি দিলোঁ। তেলো ভৰালোঁ, এতিয়া গৈ থাকোঁ মৰাণলৈ। এতিয়া আমি পাইছোঁ কিবা খাওঁ বুলি আৰু যিটো কি খায় চিকল হৈছে দাদা। 18 কিলোমিটাৰ আছে। এতিয়া আমি কোনডোখৰ জেগা পাম এতিয়া? বামুণবাৰী। চাই যাওক 18 কিলোমিটাৰ এতিয়াও আছে। আমি এতিয়া ৰাতিপুৱা টাইমৰ ভাত নোখোৱাকৈ আহি আছোঁ। ক'ৰবাত ৰখি পেলাই খাই ল'ব লাগিব ন যিটো কোনটো হয় এইডোখৰ গোটেইডোখৰ বেন হৈ গ'ল। এই খাল এটা আছিলে আকৌ জেঠুৱে দেখি নাপালে। তাৰপিছত এতিয়া কি কৰিব? এতিয়া পামচামাৰ দোকান যাব লাগিব। চাইডতো এয়া পামচামাৰ দোকান ক'ত আছে? এইটো পেপাৰটো এৰাই দিব লাগিব ন? যদি নেৰা মানে এতিয়া বেয়া হৈ যাব। তাৰ ৱাৰেণ্টি আছে নে? নহয় কিবা কমপ্লেইন দিব আহি পাৰিম নে? এতিয়া দিম। এইটো বেয়া লাগিছে, তথাপিও ঘৰৰ কাৰণে কিবা এটা লৈ যাম যে। চবৰ কিমান আছে? গোটেইটো বেছি আছে চাগে। আজি প্ৰথমবাৰৰ বাবে 20 টকীয়া কইন দেখিছোঁ।
চাব পাৰে আপোনালোকে। মই আজি অৰিজিনেল হয়নে নহয় জানো, আপোনালোকে আগতে দেখিছেনে নাই কমেণ্ট কৰি জনাব। এয়া আছিলে আপোনালোকৰ ছাৰপ্ৰাইজ। খোৱাই নাই, কিমান বাজিলে? প্ৰায় 11 হ'ব। মানে আজি ফুটি আছোঁ ন, মানে ফুটিয়ে লগা নাই। আমি মৰাণৰ পৰা যাব ওলালোঁ ঘৰলৈ। এই বস্তুটো দামে পৰিলোঁ নে কিয়ে নে, কোৱালিটিটো ঘৰতে দেখামগৈ আৰু আপোনালোকক। 35 mm বুলি কৈছে। কিমান 25খনত 47,700 হৈছে। আপোনালোকক দেখাই যাম। এইখন গৈ আছে গাড়ীখন। ভাত অলপ খাই লওঁ। মুন হোটেল। কি গাহৰি লৈ যাম। গাহৰি নহয় মানে গাহৰি। কিমান টাইম লাগিব? আনক সোনকালে। ভাত নাই বোলে। হে নাই, একোৱে নাই। এইটো কেক খাব লাগিব এটা এটা। এটা কাৰণে বেয়া লাগিছে, মানে জেঠুৰ বাইকখনত কাৰণে বেয়া লাগিছে। তথাপিও গেৰেজত সুধিছিলোঁ, তাত মানে ক'লে কি বদলাব লাগিব বুলি ক'লে, গোটেইটো বদলাব লাগিব বুলি ক'লে। এতিয়া আমাৰ মানে টাউনত যাম, নাহৰকটীয়াত চিনাকি এজন আছে, এনেকুৱা মানে ঠিক কৰি থাকে। তাতে দেখাই চাম, যদি হয় তাতে মনাই দিম। মানে কিনো হৈ গ'ল, এটা ভাল কাম কৰিবলৈ গৈছিলোঁ, এতিয়া এটা বেয়াই হৈ গ'ল। একো নাই, হেৰি যদি ভাল কৰিবলৈ যাওঁ তেতিয়া দেখাই দিম। যদি মানে ভাল কৰিবলৈ নাযাওঁ তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিম। যোনে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰা নাই, লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। কিয়নো মই আপোনালোকক দেখাবলৈ বহুতখিনি কষ্ট কৰিছোঁ। বাই, থেংক ইউ।